এণ্ড ৱেলকাম সকলোকে। আশা কৰোঁ সকলোৱে আপোনালোক ভালে কুশলে আছে আৰু ময়ো ভালে আছোঁ। আৰু আপোনালোকে দেখিছে মোৰ বেকগ্ৰাউণ্ডত যিহেতু ৰাতিৰ পৰিৱেশ, মই নিজে স্কুটিও চলাই আছোঁ, ইণ্ট্ৰডাকশ্যনো দি আছোঁ, কাৰণ মানে ঘৰত ইণ্ট্ৰডাকশ্যন দিবলৈ একদম সময় নিমিলিলে। অফিচৰ পৰা আহি এতিয়া মই গৈ আছোঁ আমাৰ সুদৰ্শনালয় কেন্দ্ৰলৈ। কিহৰ কাৰণে গৈছোঁ আপোনালোকক নিশ্চয় জনাম। আৰু এই আজি আমাৰ এটা সুদৰ্শনালয়ত প্ৰীতিভোজৰ ব্যৱস্থা কৰা হৈছে, আৰু সেইটো হৈছে যে যিহেতু আমাৰ 4 তাৰিখৰ অনুষ্ঠানটো সুকলমে আমাৰ পাৰ কৰিলোঁ আমি সকলোৱে, আৰু অনুষ্ঠানটোত লৈ আমি যিহেতু বহুত আশাবাদী আছিলোঁ। অনুষ্ঠানটো আমাৰ ভালে কুশলে হৈ গ'ল, আৰু আজি সেইকাৰণে আমি গোটেইখিনিয়ে লগ লাগি এটা প্ৰীতিভোজৰ ব্যৱস্থা ৰাখিছে, তালৈকে গৈ আছোঁ। বাকী সকলোবোৰ অলৰেডি গৈ পালেই, আৰু ময়ে হয়তো কিছু লেট, কাৰণ মোৰ অফিচৰ পৰা মই আকৌ আপোনাৰ ঘৰলৈ গ'লোঁ, গৈ ঘৰত ফ্ৰেছ এণ্ড হৈ এতিয়া গৈ আছোঁ। তাত এখন আমাৰ বৈঠক হ'ব, বৈঠকৰ পিছত আমাৰ সকলোকে আমি লগ পাম, আৰু আপোনালোককো দেখুৱাবলৈ সেইকাৰণে এটা চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তেন্তে ব'লক। আমি পাই গ'লোঁ সুদৰ্শনালয়, আৰু গাইজ আমি পাই গ'লোঁ সুদৰ্শনালয়। আপোনালোকে দেখিছে মোৰ ফ্ৰণ্টৰ কেমেৰাটো একদম অৱস্থা বেয়া। আহি পালোঁ সুদৰ্শনালয়ৰ ভিতৰত আছোঁ এতিয়া লিফ্টৰ কাৰণে ৰখি আছোঁ। লিফ্ট আহিলে ওপৰলৈ যাম, তাত 5th ফ্ল'ৰত বৈঠক হৈ আছে হেনো, আৰু আপোনালোককো দেখুৱাম। চেণ্ডেল টেণ্ডেল হ'ল অঁ। और पूरा उनका सहयोगी शिक्षकगण और मेरे मित्रों, आप सबको मेरा नमस्कार। আমি এদিন যাওঁ বোলা তালৈকে, আমি গ'লোঁ ঘৰে ঘৰে। সিহঁতৰ লগত বেলেগ এটা পৰিৱেশ হৈ গ'ল মোৰ। সিহঁতে ফোন কৰে, নিজৰ ঘৰৰ কথা বোলে। लेकिन एक दिन में सीखा और कितने अच्छे से किया। जो बच्चे जो पेरेंट्स मुझसे बात नहीं करना चाहते थे, 4 तारीख 3 तारीख को रो के पेरेंट्स फोन कर दिए कि एक बच्ची रह गई। पास में अनुभव होगा, लेकिन समयाभाव के कारण शायद उनको अवसर नहीं मिला होगा। अनन्या जी कह रही थी कि सिखाते सिखाते हमको भी सीखने को मिला। तो वास्तव में सिखाना ही केवल नहीं होता है, जब सिखाते মানে ভিডিঅ'টো মই বনাই খালি তেওঁলোকক দিছিলোঁ গ্ৰুপত, সেই ডান্স কৰি তেওঁলোকে তাতে সেইখন পৰিৱেশন কৰিছে একো ভুল নোহোৱাকৈ। সেইটো কাৰণে মই অনন্যা বা আৰু লগত মোৰ যিখিনি সহায়কৰ্তা আছে সকলোকে ধন্যবাদ জনাইছোঁ, আৰু ইয়াৰ জৰিয়তে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ যে ইমান এটা শুভ কামত আমি আগভাগ ল'ব পাৰিছোঁ। ये 4 तारीख तो हे कहाँ 4 तारीख तो আৰম্ভ তো সেই নহয়। সেইকাৰণে পৰৱৰ্তী সময়ত আমি কি কৰিব লাগিব, তো প্ৰথমটো প্ৰতি সপ্তাহে আমি আকৌ সেই বস্তুত গৈ সেই ছাত্ৰ ছাত্ৰীসকলক আকৌ আমি শিকাই থাকিব লাগিব, সেইটো আমি কণ্টিনিউ কৰি থাকিব লাগিব। দ্বিতীয়তে প্ৰতিটো বস্তুতে আমি আজি কি মানে আজি আমাৰ প্ৰগ্ৰামটো চাই দেখি কি খাবা? পল্লৱী বা নাজানো কিবা খাওঁ। পল্লৱী বা কোৱা কি খাবা, কোৱা আজি অনুভৱ কোৱা। আৰে এয়া এনেকুৱাই তুমি কোৱা। মাটন দিয়ে বা কিয় এনেকুৱা কৰিছে কোৱা। ৰিম তুমি কৈ আছিলা বিকু বনোৱা আৰে বা কিবা আৰু আধা খালে পল্লৱী বা কেইদিনৰ পৰা ভাত খোৱা নাই? কেনেকুৱা লাগিলে বাকী কোৱা? মজা কেনে লাগিছে কোৱা? আজি কেনেকুৱা লাগিছে আপোনাৰ অনুভৱটো কৈ দিয়ক। একদম ধুনীয়া, সকলোৱে খাম বুলি লাইন পাতিছে। আপুনি খাবনে? মই খাম। কি খাব? মাংস আছে, মাছ আছে, মানে আজি এমাহমানৰ পৰা খোৱা হৈছে আৰু খাই আছেনে ভালকে? খালি প্লেটখন দেখা ব্লগ খোৱা কেনেকুৱা লাগিছে সুকন্যা? ভিডিঅ' ব্লগ
পিছে ব্লগ ৱেলকাম টু নিকুজ ব্লগ বা বঢ়িয়া প্লেটখন আৰু ভাল লাগিছে বা বঢ়িয়া এইটো আৰম্ভণি নে কি কৰিম ৰ'বা তাতে চাগে খাম আকৌ দালি অকণমান মাছৰুম মই তোমাৰ পৰা মই এটা চামুচ লৈ ল'ম কি হয় চিকেন মটন ফুলকবি ফুলকবি এইটো কি হয় এইটো কিবা হয় মুড়ি ঘণ্টা মুড়ি ঘণ্টা নে মুড়ি ঘণ্ট নালাগে সেইটো লোৱা দেই অৰেঞ্জ কাৰীটো সেইটো খাবা নেকি নাখাওঁ কেনেকুৱা ভাল হৈছে কেনেকুৱা লাগিছে চাওঁ 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 বা বঢ়িয়া লাগিছে প্লেটখন আৰু ভাল লাগিছে মানুহকেইটাও ভাল মোক প্লেটখন দেখাই দিয়ে আজি খেলিব हम साथ साथ है খুচি আৰু কিবা কওক খানা কেনেকুৱা লাগিছে দাদা চাই কোৱা কেনেকুৱা লাগিছে খানা অভাৰঅল কেনেকুৱা লাগিল হে কি ভাল লাগিল কেনেকুৱা লাগিল দাদা ধুনীয়া খুব ভাল আপোনাৰ মানে তুমি যিখিনি শিকাইছা খুব ধুনীয়া শিকাইছা হয় ধন্যবাদ আৰু অভাৰঅল খানা কেনেকুৱা হ'ল দাদা খানা বঢ়িয়া খানা বঢ়িয়া ন আকৌ আমাক মাতিবনে চিয়ৰ কিয় নহয় আৰু তোমালোকে নামাতিলে নহ'বই কি কোৱা শিৱা দা একদম তুমি কি কৰি আছা ললনটপ খানা একদম কেনেকুৱা খানা খুব সুন্দৰ খুব ভাল লাগিলে খানা মানে ভবা নাছিলোঁ ভবাতকৈ খুব বেছিহে ভাল লাগিলে কিমান খালা এতিয়া সেইটো পৰিমাণটো ক'লে বেয়া হ'ব মানে নিজৰে যেন হ'ব দাদা দাদা মাটন 6 টুকুৰা খাইছে অনলি এইটো বহুত বেয়া কথা বয়সত খাইছিলোঁ এতিয়া বয়স হয় নেকি বনাবা এইফালে আহা এইটো মানে হেৰি হৈ আছে ব্লগ হৈ আছে কেনেকুৱা লাগিছে খানা কেনেকুৱা খানা কেনেকুৱা লাগিছে বেষ্ট কি আছিল বাকী কেনেকুৱা আৰু 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 তোমাৰ ইমান দিনৰ কষ্টৰ ফল কি ক'বা মই সুধিছোঁ তুমি কোৱা আৰু নেক্সট টাইম কেতিয়া লগ পাম সদায় খানা কেনেকুৱা হ'ল এনেকৈ থাকিবা নেকি আৰু চবকে লগ পাই বিৰাটেই সুখী আমি হয় নেকি আমি চব বিচৰি যাম আৰু কেতিয়া লগ পাম নাই নাই আমাক চি এম যে মাতিছে চাহ খাব কৈ দিয়া আমাক CMS খাবলৈ মাতিছে আমি খাবলৈ যাম এতিয়া এইটো জানুৱাৰী বেলেগ মাহৰ ব্লগ হ'ব জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত আকৌ আমাৰ টেনশ্যন বাছলৈ লৈ যাব লাগিব সেইটো আমাৰ এটা টেনশ্যন সেইটো আমাৰ নতুনকৈ আৰু বাকী খানা খানা কেনেকুৱা লাগিল আমি খুব কম সময়ৰ ভিতৰত আমি লগ কৰিম একদম একদম মজা বা খানা কেনেকুৱা যদিও মই ভেজিটেৰিয়ান হয় আধা ভেজি হয় নেকি কি ভেজিটেৰিয়ান নেকি মই মিক্স ভেজিটেৰিয়ান অ' হো 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 আচ্ছা 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 চিকেন খাওঁ আলু পিচ খাওঁ আৰু জোল খাওঁ চিকেন অ' হো হো নো মাটন আচ্ছা 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 চলো 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 টিকলু এইটো আমাৰ এইটো গেষ্ট স্পেচিয়েল গেষ্ট টিক 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 একদম স্পেচিয়েল চলো তেতিয়া আজি এৰো ন ভিডিঅ'টো বাই বাই লিম আজি তাই একো নেখালে বাই বাই এইটো কেইবাৰ নোলাই দেই হাক কৰিছোঁ আমি আকৌ এবাৰ লগ নাপাওঁ